এটা আছিল ৰজা এটা আছিল ৰাণী দুজনে মৰি গ'ল খতম কাহিনী ও ভাই সব বনাইছা ভাল লাগিছে না এবাৰ ইয়া ও ভাই বিল্লা কি কিবা এটা কোন না বৰ হৈ আছো বে এ আমাক লিপিটো চাব কৰিব লগা আছিল যায় হাজা কি কৰি আছা এ আছো ৰবা এনে সোয়াইটো কোন এ মোৰ তাৰ মানে কলেজত পঢ়ে সলে প্ৰপ'জ কৰি ললা হেল্প কৰি দিয়া নাম্বাৰটো দিয়া নাম্বাৰটো লোৱা হেল্ল' পূজা নেকি তুমি মই আলফাৰ লগৰ হয় তোমাক আলফাই বোলে বহুত ভাল পায় পিছে আলফা তুমি একসেপ্ট কৰিবা নে কৰিবা নেকি পিছে আলফা কি ক'ম মই য়েছ না ন গধূলি লগ ধৰিব দিম নেকি মই তো গধূলি লগ ধৰিব দিছে তই ছোৱালী কোনে এই আমাৰ কলেজৰ হয় নেকি মই ইয়াক ভাল অলপ প্ৰপ'জ কৰিব অলপ হেল্প কৰি দে না তই ভাল পাই ইয়াক অঁ দে নম্বৰটো দে চিন্তা নকৰি ৰ হেল্ল' পূজা নেকি মই আলফাৰ ফ্ৰেণ্ড মই এটা কথা ক'ব লগা আছিল মানে আমাৰ আলফা ন তোমাক ভাল পায় কেতিয়াৰ পৰা গম নাপাওঁ কিন্তু তোমাক ভাল পায় তোমাক এটা কথা কওঁ দেই তুমি কেতিয়াও আলফা কিন্তু ইয়েছ নিদিবা দেই আলফা কেতিয়াও ইয়েছ নিদিবা তুমি কিয় মানে সি চিগাৰেট খায় মদ খায় ভাং খায় মানে তাক এদিন দুটা ছোৱালীৰ লগত মানে গৈ থকাও দেখা পাইছোঁ অঁ ভাল নহয় একদমেই ভাল নহয় তই ন মাকে এই কি ক'ব মাক বাপেকক ইমান বেয়াকৈ কয় এদিন দুটা ছোৱালীৰ লগত পাৰ্কত মানে মই ছোৱালীৰ লগত তাক দেখিমেই আৰু এদিন মই চিগাৰেট খাওঁ দেখা পাইছোঁ মই তাক মানাও কৰোঁ চিগাৰেট নাখাবি বেয়া বস্তু হয় নাই নুশুনে মোৰ কথা তুমি নাই তুমিতো ইমান ভদ্ৰ ছোৱালী এক কাম কৰিবা তুমি যে চাই পোৱা মোৰ লগত অলপ ৰাতি মেছেজ কৰিব পাৰা মই এনি টাইম অনলাইনে থাকোঁ অঁ নাই নাই তাক গেছ নিদিবা নাই মই ছিংগেল তুমি ছিংগেল নে অঁ নাই নাই তাক গেছ নিদিবা দেই এক কাম কৰা আবেলি আজি লগ কৰা নহ'লে অঁ নেহেৰু পাৰ্কত অঁ মই গুচি যাম অঁ ঠিক আছে হ'ব দে পাগল নেকি তুমি এই কোনো ফুটি যাব দে ফুটি যাব নাই চা মই কি কৈ আছোঁ তোক বেয়া গুণটো গাইছোঁ এতিয়া তোক যদি ৰিয়েল লাভ কৰে না বেয়া গুণ শুনিও তোক ভাল পাব যদি নাপায় তেতিয়াহ'লে একো নাই থেংক ইউ ব্ৰ থেংক ইউ ভাল কথা কৈছা দেই তুমি এ ভাই 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 মই নক মোক ডিভাইড কৰ এক মাৰি আছোঁ তোক মাৰি এ লাষ্ট এটা আছে জলদি আ জলদি 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 কিবা বেণ্ডেজ আৰু মেডিকেট কিবা আছে যদি বিজনেছ আৰু ভালকে খেলিবে চিকেন ল'ম ঠিক আছে চিকেন এ ভাই 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 মই নক হৈ গ'লো জলদি আ যাই আছোঁ তোক মাৰি লওঁ জলদি জলদি আ মই গাড়ী লৈ যাব লাগিব আরে তুই দূৰত যাই আছা দেখোন এই ৰ গাড়ী ফিল নাই মই গাড়ী বিচাৰি যাই আছোঁ মানে মই মৰি যাম জলদি আ যাই আছোঁ ধৈৰ্য ধৰ চিকেন লাগে চিকেন জলদি আহা যাই আছোঁ মানে মোৰ আগত দুনিয়াৰ এনিমি ঘূৰি আছে যাই আছোঁ নহয় গাড়ীত তেল পাইছোঁ যাই আছোঁ গাড়ী পালোঁ দে ভাই আরে তই মোক মাৰি দিলি দেখোন নেট মাৰি এই কোনে তই মৰি গ'লে এটা আমাৰ হেৰি কমি দিব না আমাৰ চিকেন ল'ব আরে হ'ব তুমি মই নেক্সট গেমত চাই লম আকৌ ৰিপৰ্ট কৰি আছোঁ এই নাই ৰিপৰ্ট নকৰোঁ নেগেটিভ ব্ৰ তোমাৰ নেক্সট গেমত তোমাক মই চাই লম এই ভাই ৰিপৰ্ট নকৰিবা দেই নহ'লে মোৰ হেৰি লাগিব আরে তুমি মোক কিয় মাৰি দিলা আৰে নহয় মই কি কৈ আছোঁ এতিয়া চোৱা তাৰে 6টা আছে এটা কমি গ'ল ন মোৰ ভাল হৈ গ'ল আরে এটা আমাৰে কমিল হয় নেকি মই গমেই পোৱা নাছিলোঁ নাই তুমি নোম নেকি খেলিব নাজানা নেকি তুমি নাই নেক্সট গেমত খেলিব দে নেক্সট গেমত চাই লম তোমাক মই ব্ৰ কি কৰা কি ক'বা ব্ৰ মোৰ টেনশ্যন অলপ কি টেনশ্যন এই তাৰমানে কি মোৰ গাৰ্লফ্ৰেণ্ডটো মোৰ এক্সৰ কথা অলপ গম পালে তাৰপিছত কালি কি হ'ল মোৰ মোবাইলটো লৈ গ'ল মোৰ পৰা এই দেখোন বহুত ডাঙৰে টেনশ্যন তাৰমানে তাতে মোৰ আগৰ গাৰ্লফ্ৰেণ্ডটোৰ মেছেজ ফটো আৰু বহুত কিছু আছে তাকেই ভাবি আছোঁ মই কি কৰোঁ টেনশ্যন ল'বা মই আছোঁ কিবা এটা কৰাও মই পৰহি লগ ধৰি তাক তোমাক
মোবাইলটো কম এই গেম খেলোঁ দিয়া মোৰ মোবাইলটো বেয়া হৈছে পাবজি খেলোঁ বুলি মই তাৰ পৰা মনে মনে মোবাইলটো লৈ গোটেই মেছেজ ফটো চব ডিলিট কৰি দিলোঁ আৰু তাৰপিছত মোবাইলটো গেম খেলিব বুলি ল'ম তাক তাৰপিছত গেম চেম খেলা হোৱাৰ পিছত তাক মই বুজাম কথাখিনি অলপ বুজোৱা তাক হ'ব বুজাম টেনশ্যন নল'বা তুমি তোমাক আকৌ কৰি দিয়া ব্ৰ এইখিনি কৰি দিয়া কৈ দিম তোমাক কৈ দিম ঠিক আছে কি কৰা এই আছোঁ ৰ'বা অলপমান টেনশ্যন হৈ আছে মোৰ কিহৰ টেনশ্যন এই কি ক'বা মোৰ গাৰ্লফ্ৰেণ্ডজনী এক্সৰ কথা গম পাল নহয় কেনেকা এই গম না মই মেছেজ কৰি আছিলোঁ দেখা পাই গ'ল অলপ মেছেজ চালা এতিয়াতো তোৰ বহুত ডাঙৰে কেছ হৈ গ'লচোন সেইটো এতিয়া এতিয়া তোৰ গাৰ্লফ্ৰেণ্ডটো গম পাই গ'ল এক্সৰ কথা এতিয়া মোবাইলটো লৈ গৈছে মোবাইলটো চাব মোবাইলটোত বহুত বস্তু আছিল তাতে মোৰ ফটো আৰু তাৰ ফটো অলপ SMS কিবা কিবি আছিল তাত এইগিলা ৰাখিব সেইকাৰণে ফটো চটো নাৰাখিবা এতিয়াতো তাই মোবাইলটো লৈ পুলিচ কেছ কৰি দিব পুলিচ কেছ কৰাৰ পিছত তোমাৰ জেল হ'ব মইতো বহুত হেপী হ'ম তুমি জেল চেল গ'লে এই ব্ৰ তুমি কেনেকুৱা কোৱা দেই তুমি মোৰ ফ্ৰেণ্ড নহয় নেকি তেতিয়াহ'লে মোবাইলটো কিয় এনেকুৱা কৰিব লাগে ৰাখিব নালাগে ন মেছেজ এতিয়া তোমাৰ কি হ'ব মই কৈ আছোঁ চোৱা তাই মোবাইলটো লৈছে তাই চাব গোটেইখিনি তাৰপিছত চাই কিনে তাই পুলিচত যাব পুলিচত যাই কিনে কৈ দিব এনেকুৱা হৈছে তাৰপিছত তাৰ বাপেকে আহিব তাৰ দাদাকে আহিব আহি কিনে তোমাকতো মাৰিব বেয়াকৈ বেয়াকৈ মাৰিব তোমাক বেয়াকৈ ফাঁচি গ'লা দেই তুমি ফচিছা এটা হেল্প কৰা না ব্ৰ কিবা এটা হেল্প কৰে মই এনেই বুজাব পাৰিম তাইক অলপ বুজাইছোঁ কিন্তু তুমি মাৰ খোৱাটো খাটাং দেই তুমি এটা কাম কৰা হস্পিটেল এটা বুক কৰি থৈ দিয়া সেই ব্ৰ তুমি কি খোৱা নাই হ'ব দিয়া মই যাওঁ মোৰ অলপ কাম আছে এতিয়া ভালকৈ থাকিবা আৰু এক কাম কৰা দুটামান বডিগাৰ্ড ৰাখি থৈ দিয়া কাম দিব তোমাক